হাতত টকা জমা নহয় নেকি? ধনী হোৱাৰ 6টা টিপছ আজি আমি জানিম। কিন্তু বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আৰ্থিক স্বাধীনতা অতি প্ৰয়োজন। হাতত টকা থাকিলে আমি অলপ সঞ্চয় কৰি বাকী সকলোখিনি আমাৰ আনন্দ বা বজাৰ কৰা কামত খৰচ কৰিব বিচাৰোঁ, নহয়নে? কিন্তু ইয়াৰ দ্বাৰা শেষত আপোনাৰ কোনো লাভ নহয়। গতিকে এই 6টা টিপছৰ বিষয়ে জানি লওঁ আহকচোন। ইয়াৰ ফলত আপোনাৰ আৰ্থিক সুৰক্ষা আপোনাৰ হাততেই থাকিব। সৰ্বপ্ৰথমে লক্ষ্য নিৰ্ধাৰণ কৰক। প্ৰথমে সিদ্ধান্ত লওক যে আপুনি নিজকে জীৱনত আৰ্থিকভাৱে কিমান ওপৰত চাব বিচাৰে। ইয়াৰ ফলত আপোনাৰ জীৱন ঋণমুক্ত হ'ব। আপুনি সোনকালে অৱসৰ ল'ব পাৰিব। ইয়াৰ উপৰিও যদি আপোনাৰ আৰ্থিক লক্ষ্য নিৰ্দিষ্ট হয়, তেন্তে আপুনি সঞ্চয় বা বিনিয়োগৰ ক্ষেত্ৰত ৰিস্কি পদক্ষেপৰ পৰাও পিছুৱাই যোৱাৰ স্বাধীনতা পাব। দ্বিতীয় পদক্ষেপটো হ'ল আয় আৰু ব্যয় সামৰ্থ্য অনুযায়ী হ'ব লাগে। সকলো ক্ষেত্ৰতে আৰু পৰিস্থিতিত আপোনাৰ আয়তকৈ খৰচ কম ৰাখক। দৰমহা পোৱাৰ আগতে সঞ্চয়ৰ বাবে কমেও 20% আঁতৰাই ৰাখক। ইয়াৰ পিছত বাকী থকা দৰমহাৰ পৰা আগতীয়াকৈ বাজেট প্ৰস্তুত কৰিব। তেতিয়াহে আপুনি অপ্ৰয়োজনীয় ক্ৰয় বা অপ্ৰয়োজনীয় ঋণৰ পৰা হাত সাৰিব পাৰিব। সেয়েহে আয় আৰু ব্যয় সামৰ্থ্য অনুযায়ী হ'ব লাগে। তৃতীয়তে, জৰুৰীকালীন পুঁজি সৃষ্টি কৰক। যেতিয়ালৈকে আপোনাৰ হাতত কোনো জৰুৰী প্ৰয়োজন পূৰণৰ বাবে পৰ্যাপ্ত ধন নাথাকিব, তেতিয়ালৈকে আপুনি আৰ্থিক স্বাধীনতা লাভ কৰিব কিন্তু নোৱাৰিব। সেই পৰিস্থিতি মোকাবিলা কৰাৰ আটাইতকৈ নিৰাপদ উপায় হ'ল আগতীয়াকৈ জৰুৰীকালীন পুঁজি গঢ়ি তোলা। এই পুঁজি এনেদৰে গঢ়ি তোলক যাতে প্ৰয়োজনৰ সময়ত আপুনি ছমাহ খৰচ কৰি ঘৰতে বহি থাকিব পাৰে। চতুৰ্থ পদক্ষেপটো হ'ল বহুমুখী আয় সৃষ্টি কৰক। মাত্ৰ এটা আয়ৰ উৎস থকাটোৱে আপোনাৰ বিত্তীয় ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিব পাৰে। লগতে সঞ্চয় পুঁজি আশা কৰা ধৰণে নহ'ব। গতিকে আপুনি বহুমুখী আয় বা একাধিক উৎসৰ পৰা আয়ৰ ব্যৱস্থাৰ প্ৰয়োজন কৰিব। পঞ্চমতে, ঋণ হ্ৰাস কৰা। আৰ্থিক স্বাধীনতাৰ অন্যতম ক্ষতিকাৰক বাধা হ'ল ঋণ। আজিকালি EMIৰ যুগত যিকোনো বস্তু কিনাটো ইমানেই সহজ হৈ পৰিছে যে মানুহে দুবাৰ চিন্তা নকৰাকৈয়ে সোনকালে ধন ধাৰে লয়। ক্ৰেডিট কাৰ্ড থাকিলেও কোনো কথা নাই, কিন্তু ইয়াৰ ফলত কিমান ক্ষতি হৈছে তাক বহুতে নাচায়। ষষ্ঠতে আহি পৰিছে বুদ্ধিমান ৰূপে বিনিয়োগ কৰক। বিনিয়োগ কৰাৰ আগতে প্ৰকল্পসমূহ অতি ভালদৰে পৰীক্ষা কৰক। প্ৰয়োজন হ'লেহে বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ লৈ আগবাঢ়িব। কিন্তু ভুল বিনিয়োগে প্ৰায়ে ধন হেৰুৱাৰ বৃহৎ আশংকাৰ সৃষ্টি কৰে। গতিকে এনে কোনো পদক্ষেপ লোৱাৰ আগতে জানি বুজি লওক। ধন্যবাদ বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বোৰ কেনে লাগে। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।